নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আছে ভাওনা আছে লালু কৰুণাবৰীত, আৰু মই আজি নাটভাগৰ নাম হৈছে গ্ৰাহক অজেন্দ্ৰ, আৰু মই এতিয়া লৈছোঁ বাঘ। হেলমেট চেলমেট লৈ ল'লোঁ। আমাৰ ইয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰমান দূৰ হ'ব। এতিয়া 7টা বাজিলে, তো যাওঁ আৰু লৰালৰি দেৰি হৈছে অকণমান, যাওঁতে অকণমান টাইম লাগিব যিহেতু। তো আপোনালোকে ভিডিঅ'টো চাব, কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাব, আৰু অলপ সহায় কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইবাৰ অকণমান কমি আছে। আহকচোন ভিডিঅ'টো আজি ঘৰৰ পৰা আৰম্ভ কৰি পেলাওঁ। তো তাত গৈ দেখুৱাম কোনে কি ভাল হৈছে। ড্ৰেছটো আমাৰ বংশীদানী পোচাক বান্ধা পাপুদাহঁতৰ। তো চাই থাকোঁ আকৌ ভিডিঅ'টো, তাত গৈ পাই পেলাই দেখুৱাম। তো আজি ভিডিঅ'টো আমি ঘৰৰ পৰাই আৰম্ভ কৰি পেলাইছোঁ। 2000 বাইক লৈ years. ভাওনা কৰা জেগা। চোন নাখাওঁ। বোলে পাপুদাই ক'লে বোলে দোকানৰ পৰা আহোঁ, তামোল এখন খাই আহোঁ। তো আহিলোঁ তামোল এখন খাবলৈ। আপোনাৰ কি পলা যে কেমেৰামেন ৰাখিছে নি? সেই বকত আপোনাৰ কি কেমেৰামেন ৰাখিছে নি? হা, তোমাৰ নহয় নি? আজি আমাৰ পাপুদাহঁতৰ ড্ৰেছ এইবাৰ লাইটটো ভালকৈ ধৰা এইফালে আন্ধাৰ আছে নেকি? আন্ধাৰতে আমি একদম নতুন ড্ৰেছ আনিছে আজি আকৌ। চাবা দেই। লালটো কালি কোনোবা উলিয়াই পৰা বহুত পুৰণা দিনলৈ আজিহে ঘূৰি গৈছে। আজিকালি তেনেকুৱা বৰ্তমানৰ মানুহ নাপায়। এই অন্তৰা তুমি কি লৈছা? এনেকৈ ওলাব নেকি? নহয় নহয়, ল'ৰাটো বনাই দিব লাগিব। আমাৰ উৎপল পালেহি, কিবা এটা কোৱা। আহি পাইছোঁ দেৰি, ভাওনা বজাত 10টা ভাওনা কেইটা বাজিব? 10টা বাকী ভালেই নহয় তোমাৰ? ভাল চকুৰিয়ে 10টা হা, চাউণ্ড কেনেকুৱা জানো? চাউণ্ডটো ইমান ভাল নহয়, হা ইমান ভাল নহয়। পাকুৰি কি ৰেডিমেড নেকি? ৰেডিমেড আৰু এইফালে সংগী বৃন্দ, আমাৰ ওখৰ ৰজা আজি নাৰায়ণদা। জুই দিব লাগিব দেই। সেই চিলাই ল'ব লাগিব। হেল্ল', আমাৰ গুৰু আকৌ মই সেৱা কৰি দিছোঁ। কেনেকৈ গম পালি? মই এনেই সেয়া কৰিছোঁ তামোল পাণ দি। মই এজনক খাই হা, নহয়, মই অভিনয়তে শেষ মানুহ নহয় কিমান মানুহ শ্ৰেষ্ঠ পোৱাটো মানে শ্ৰেষ্ঠ মানুহ এনেই দিয়ে, সেইটোৱেতো কথা। এনেই দিয়ে হয়নে? कौन है ये लोग? कहां से आते हैं ये? ভাওনা আৰম্ভ হ'ব। অৱশেষত ইমান দেৰি বহি মই মেকআপত বহি দিলোঁ, আৰু চাই থাকক আপোনাৰ ভিডিঅ'টো। তো মোৰ লগত আজি বেটি আহিছিলে ইউটিউবত। তো কেনেকুৱা লাগিছে জনাব। আজি এটা নতুন লুক, নতুন ষ্টাইলত ওলাইছোঁ আজি। তো চাই লওক, কেমেৰা ধৰি দিওঁ। হেভি লাগিছে। পাপুদাহঁতৰ ড্ৰেছ নতুন, পূৰা এইবাৰ সৈতে 5 নম্বৰ বাৰ একদম ব্ৰেণ্ড নিউ ড্ৰেছ, নতুন ড্ৰেছ আৰু নতুন বহুত চিল পেক নোখোলাই ড্ৰেছ পিন্ধিছোঁ এইবাৰ আকৌ।
সঁচাকৈ বপুদাতে বহুত ধুনীয়া ধুনীয়া ড্ৰেছ দিয়ে আপোনালোকক লাগিলে যোগাযোগ কৰিব পাৰে বংশীজনী পোচাক বান্ধা মই কণ্টেক্ট নম্বৰ দি দিম তো কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্ট এটা কৰি তো চাই থাকক ভিডিঅ'টো A few moments later. এবাৰ ওলাই আহিলোগৈ আৰু ওলাই গৈছে অৱস্থা বেয়া হৈছে গৰমত এইফালে আমাৰ গুৰুদেৱ এইফালে কিবা কৰি দিয়া কৃষ্ণ এদাই হ'ল মোৰ আদায় এজনৰ আছে বৰ ধুনীয়া ভাও গায় সিদে চব এইজনে চব মিছা কথা সুন্দৰ नहीं বৰ সুন্দৰ আমি চেষ্টা পোৱা নাই এইজনে চেষ্টা পাই আছে এবাৰ আৰু দুবাৰ তিনিবাৰ ভাল গায় নাপালে কি আছে আমাৰ জ্যেষ্ঠ ভাতৃ নাচিন কৰি আছোঁ আছে অলপ ভাগৰ লাগিছে Hare
আমাৰ সংকট কালত যুদ্ধ কৰি দানৱৰ সহিতে ৰক্ষা কৰিম মই শংকৰ। তুমি তোমাৰ জন্মৰ মনি সৃষ্টিৰ বাবে ধ্বংসৰ বাবে নহয় ৰমণী। সেয়েহে আহা দেৱী পাশে বহি মোৰ ইচ্ছা কৰা মোৰ কামনা। আহা দেৱী। নিশ্চয় দেৱী, লাবণ্যময় দেহা তোমাৰ নহয় যুদ্ধৰ কাৰণে অযথা যুদ্ধ কৰি অবাবত নকৰিবা ক্ষয় তোমাৰ লাবণ্য দেহা। নিশ্চয় নিশ্চয় স্বামী বৰণ কৰিম, কিন্তু কি দেৱী? যিয়ে মোক সমৰত কৰিব পৰাস্ত নিশ্চয় নিশ্চয় স্বামী বৰণ কৰি প্ৰতিব্ৰতা ধৰ্ম কৰিম পালন। একান্ত অনিচ্ছা সত্ত্বেও তোমাৰ আশা পূৰণ কৰিবলৈ তুলিলৈ দুৰ্জয় গদা পাৰত যদি আজ মৃত্যু কর নহলে স্বামী পূৰণ কৰে আমাক। বেশ তেন্তে সেয়ে হম। লাষ্টত শেষ হ'লগৈ আৰু ড্ৰেছ চেছ খুলি লওঁ, বহুত বেছি গৰম দিছে। আৰু ইমান দেৰি ভিডিঅ' চাই ধন্যবাদ। ড্ৰেছ চেছ খুলি লওঁ, হ'ব চাই। One eternity later. বিদ্যা কেনেকুৱা লাগিলে কোৱা? কেনেকুৱা লাগিলে ভাওনা? ভাওনা বহুত ধুনীয়া লাগিলে। আমি এইখন ভাওনা 5 নম্বৰ বাৰলৈ আজি কৰিলোঁ। বৰ্ণবাৰীত সকলোৱে নিমন্ত্ৰণ কৰিলে আৰু সকলোৰে সহযোগিতাত ভাওনা ভাগ কৰি খুব ভাল লাগিলে আমাৰ। তো আমাৰ লগত আছে উৎপলা। কেনেকুৱা লাগিলে অনুভৱ? বহুত ভাল লাগিলে। আজি বহুত দিনত মানে গজেন্দ্ৰ পৰীক্ষাত ভাওনা কৰি ভাল লাগে। চবৰে ছাপোৰ্ট আজি নমস্কাৰ দেই, সঁচাকৈ ভাল লাগিলে ভাওনাখন আৰু ৰাইজৰ বৰ ধুনীয়া সঁহাৰি। আৰু আজি মানে সকলোখিনি জুয়ে দুখাই পৰিছে। দুহাৰ আমাৰ মেইন মানুহ আছে, আমাৰ উৎপলকাই সহযোগী যিজন আমাৰ কি আছিলে পংকজ, বৰ ধুনীয়া বজাইছে সঁচাকৈ দেই, মানিব লাগিব। শুনি ভাল লাগিছে, ৰাইজেও ভাল লাগিছে, ভাল লাগিল।
তোমাৰ ড্ৰেছৰ কথা কিবা এটা কোৱা ড্ৰেছটো ইমান ড্ৰেছ এনেকৈ পিন্ধাই আছোঁ এই ফটো যদি দিয়ে দেখিব কণ্টেক্ট কৰিব অঁ কণ্টেক্ট নাম্বাৰটো দি দিবা তুমি তাত নম্বৰটো কোৱা হেৰি লগাই 6003479699 ড্ৰেছ কেনেকুৱা মুকুট কেনেকুৱা চাই জনাব বহুত ধুনীয়া ধুনীয়া দিয়ে আৰু ইমানতে সামৰিছোঁ আজি ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে কমেণ্ট কৰি জনাব কেনেকুৱা পালে তো বাই বাই আজিলৈ